হেই গাইজ, যদিহে পোনপ্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো চাই আছে, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিবলৈ নাপাহৰিব। ৰেঙনি টিভিত সম্প্ৰচাৰিত হৈ থকা আদৰ আছো চিৰিয়েলত জ্যোতি চৰিত্ৰত অভিনয় কৰা অভিনেত্ৰীগৰাকী আচলতে হয় কোন, ঘৰ ক'ত, কাৰ সৈতে প্ৰেমৰ সম্পৰ্কত আছে, সবিশেষ জানিব পাৰিব আজি এই ভিডিঅ'টোৰ মাধ্যমেৰে। গতিকে ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব বুলি আশা কৰিলোঁ। ৰেঙনি টিভিত সম্প্ৰচাৰিত হৈ থকা আদৰ আছো চিৰিয়েলত জ্যোতি চৰিত্ৰত অভিনয় কৰা অভিনেত্ৰীগৰাকী আচল নাম হ'ল ময়ূৰী তালুকদাৰ। ময়ূৰী তালুকদাৰৰ ঘৰ হ'ল নলবাৰীত। ময়ূৰী তালুকদাৰৰ জন্ম হৈছিল 24 ছেপ্টেম্বৰ 2003 চনত। ময়ূৰী তালুকদাৰৰ পৰিয়ালত মাতৃ পিতৃ আৰু দুগৰাকী ভনীয়েক আছে। মাতৃৰ নাম হ'ল জোনালী তালুকদাৰ, পিতৃৰ নাম হ'ল দিলীপ তালুকদাৰ আৰু ভনীয়েক দুগৰাকীৰ নাম হ'ল ক্ৰমে মানসী তালুকদাৰ আৰু বিপাশা তালুকদাৰ। ময়ূৰী তালুকদাৰৰ শিক্ষাগত অৰ্হতা হ'ল তেওঁ স্কুল পঢ়িছিল শংকৰদেৱ শিশু বিদ্যা নিকেতন আৰু কলেজ পঢ়িছিল MNC বালিকা মহাবিদ্যালয় নলবাৰীত। ময়ূৰী তালুকদাৰে অভিনয় কৰা দুখনমান চিৰিয়েলৰ নাম হ'ল নাহৰ। নাহৰ চিৰিয়েলত ময়ূৰী তালুকদাৰে নাহৰৰ চৰিত্ৰত অভিনয় কৰি ৰাইজৰ মৰম বুটলিবলৈ সক্ষম হৈছিল। বৰ্তমান আদৰ আছো চিৰিয়েলত জ্যোতি চৰিত্ৰত অভিনয় কৰি আছে। আপোনালোকে বাৰু আদৰ আছো ধাৰাবাহিকখনত জ্যোতি অভিনয় চাই কেনেকুৱা পাইছে মোক এটা কমেণ্ট কৰি জনাবচোন। আমাৰ আজি ভিডিঅ'টো আছিল ইমানেই। আজিলৈ বাই বাই। মৰম সানি দিম তোমাৰে দেহত সপোন আঁকি দিম প্ৰতি পদক